সিদ্ধাৰ্থক লৈ যোৱা হ'ল। ইয়াতে অৰ্চিড বিল্ডিং, এই বিল্ডিঙৰ পৰা এইখন আল্ট্ৰাব্ৰাছ পুলিচ প্ৰশাসনে আহি পেলাই সিদ্ধাৰ্থক লৈ গ'ল। এ হ'ল আমাৰ অসম চৰকাৰ, আমাৰ ভাৰত চৰকাৰ। এয়ে আমাৰ অসম চৰকাৰ, এয়ে আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ। এতিয়া সিদ্ধাৰ্থক লৈ যোৱা হ'ল। সিদ্ধাৰ্থক লৈ যোৱা হ'ল। ইয়াতে কোনো মিডিয়া নাই। ইয়াৰে ভিতৰত সিদ্ধাৰ্থক লৈ গুচি গ'ল। গাড়ীখন চাব নিদিলে। এইখন পুলিচ প্ৰশাসনৰ গাড়ী বাছ আহি পেলাই ফ্লেটৰ ভিতৰত গৈ পেলাই আকৌ এতিয়া ৰিটাৰ্ণ লৈ গৈ আছে। পুলিচ আমাক পাব্লিকক চাব নিদিয়ে গাড়ীখন। লাঠি চাৰ্জ কৰিব। ইয়াৰে চিটৰ তলত লৈ কিনে ওলাই লৈ গৈ আছে। এতিয়া কিয় খালী কৰি দিম? আমি খালী কৰি নিদিওঁ। এই অৰ্চিড বিল্ডিং, এই বিল্ডিঙৰ পৰা এইখন আল্ট্ৰাব্ৰাছ পুলিচ প্ৰশাসনে আহি পেলাই সিদ্ধাৰ্থক লৈ গ'ল। এ হ'ল আমাৰ অসম চৰকাৰ, আমাৰ ভাৰত চৰকাৰ। এয়ে আমাৰ অসম চৰকাৰ, এয়ে আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ। এতিয়া সিদ্ধাৰ্থক লৈ যোৱা হ'ল। সিদ্ধাৰ্থক লৈ যোৱা হ'ল। ইয়াতে কোনো মিডিয়া নাই।